ও জানো তোমাকে ওই লগত লৈ যামেনো ফুৰিবলৈ ও যামেনো ফুৰিবলৈ না 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 না। কোনে তো জানে কোন জানাব তোর নিজের মুখখান একবার চাইছে নে আইনাত তোর নিজের থোপড়াটো চাইছে নে তই মাক চকলা কথা ক'বা আহিছে নিজুৰ খান বৰ ভাল নিজুৰ খান চাই পেলাই বেলেগক ক'ব লাগে মোৰ দৰে চুলি কাটে এই গাঁৱত আছেনে আপি পাগল হৈ যায় মোক দেখা পায় যেতিয়া গাঁৱৰ ৰাস্তা ৰাস্তা মই যাই থাকিম ঘৰত সোমাই থকা ছোৱালীও মোক চাবলৈ আহে মোৰ মানে সেই যিটো গুণ মোৰ গোন্ধত ছোৱালী পাগল হৈ যায় শুনি পেলাই মোৰ কথাষাৰ মোৰ হাঁহিয়ে উঠছে সি 7 বাৰ গা ধুলেও তাৰ গাৰ বাছ নমৰে আৰু সি কথা ক'বা আহে ঐ মাক চলা তোৰ কিন্তু বেছি হৈছে দেই বেছি কৈ আছ তই কমেই তোৰ ক'বা লগা কথা এইটো মাৰামাৰি হৈ যাব এতিয়া গম পাইছেনে হাও লাজ পাইছে লাজ পাই পেলাই মোক মাৰে সুধছি দেখ এইগিলাক বাদ দি এটা কথা শুন মই তোক এটা কাহিনী কওঁ মানে এইটো মোৰ আইতাৰ দিনৰে কাহিনী দেচো কওঁ তই কি কাহিনী কওঁ মই শুনো আমাৰ আইতাহঁতৰ ঘৰৰ কাষে কাষে বোলে আগতে বোলে ডাইনাছৰ ওলছিল আইতাহঁতে জুই লগে লগে খেদছিল মাক চকলা ইটো মোক মিছা কথা কৈছি আইতাকৰ দিন বোলে ডাইনাছৰ ওলছিল মাক চকলাই মই সুধি আছোঁ এইবাৰ তই মোৰটো শুন আমাৰ যে ককা আছিল ককাই মাংস নোহোৱাকৈ ভাত খোৱা নাছিল তে কিহেদি খাইছিল আমাৰ ককাই বাঘৰ মাংস খাইছিল ককাই মানে বাঘৰ মাংস খায়ে জীয়াই আছিল ইয়াৰ লগত থাকিব নোৱাৰি নিশ্চয় পগলা কৰি দিব মানুহ দে তই মই যাওঁ দে বাই বাই তই থাক বেটা কেনাই পাইছে এতিয়া ভৈতে পলালি নে আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আগলৈ এনেকুৱা ভিডিঅ' ক'বলৈ ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক